Hey guys, welcome back to my YouTube channel. Ako notun video লৈ মোৰ YouTube channel সকলোকে স্বাগতম জনাইছো। মোক লগৰ বহুতে কৈ থাকে যে গাৰ্লফ্ৰেণ্ডৰ WhatsApp বা গাৰ্লফ্ৰেণ্ড কলৈ গৈ আছে বা কাৰোবাৰ কথা পাতিছে নেকি, দিনটো কি কৰি আছে, হেক কৰিব পাৰি নেকি। গতিকে এই ভিডিঅ'টো আৰম্ভ হ'ব। ভিডিঅ'টো মই ক'ম কেনেকৈ হেক কৰিব পাৰি, কি কৰিব পাৰি। যদি তোমালোকে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাই আছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বহুতে সুধিছে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে বহুতে পাই যায়, চবৰে হেল্প হয়। আৰু এটা কথা এইখিনিতে কৈ দিওঁ যে ভিডিঅ'টো কোনো যিটো মই টিপছবিলাক ক'ম, যিবিলাক যেনেকৈ প্ৰচেছটো ক'ম, সেই প্ৰচেছটো যাতে কোনো বেয়া কামত তোমালোকে ইউজ নকৰা, যাতে ভাল কামত ইউজ কৰা, ঠিক আছে। গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, তোমালোকৰ মোবাইলত প্লে ষ্ট'ৰটো উলিয়াই ল'বা। প্লে ষ্ট'ৰ ওলোৱাৰ পিছত তোমাৰ মোবাইলত উলিয়াবা, গাৰ্লফ্ৰেণ্ডৰ মোবাইলত নহয়। তাত উলিয়াই লোৱাৰ পিছত প্ৰথমতে এপছটো ফাইণ্ড মাই চাইল্ড বুলি মাৰিবা। সেই এপছটো ইনষ্টল কৰিবা তোমাৰ মোবাইলত। গতিকে মই স্ক্ৰীণত দেখাইছোঁ, চাই লোৱা। তোমালোকে এইটো ইনষ্টল কৰিবা। মোৰ অলৰেডি ইনষ্টল আছে, গতিকে আপডেট দিব দেখাইছোঁ। মই এতিয়া আপডেট নিদিওঁ বাৰু, ঠিক আছে। তোমালোকে ইনষ্টল কৰি ল'বা তোমালোকৰ মোবাইলত। ইনষ্টল কৰাৰ পাছত মই এতিয়া এপছটো খুলিম। এইটো এপছটো ফাইণ্ড মাই কাইণ্ডছ বুলি ল'বা, কিডছ বুলি আহে, এনেই মই চাইল্ড বুলি চাৰ্চ কৰিছিলোঁ। গতিকে এইটো অন কৰিবা। অন কৰাৰ পিছত এনেকৈ আহিব ইণ্টাৰফেচখন। এনেকৈ ফাৰ্ষ্ট যি আহে তোমালোকে চিলেক্ট কৰিবা, কনফাৰ্ম কৰিবা। প্ৰথম তেনেকৈ আহিব চ'ৰ্চ ইয়ৰ ডিভাইচ টু চি দ্য ন' ইয়ৰ মেপ, তেনেকৈ আহিব। এই যিটো কোড আছে ন, সেই কোডটো তোমালোকে গাৰ্লফ্ৰেণ্ডৰ মোবাইলত মই এটা এপছ দেখাম অলপ এতিয়া, সেই তাত ছাবমিট কৰিবা। এতিয়া নেক্সট প্ৰচেছটোলৈ যাওঁ আমি। নেক্সট এতিয়া মোবাইল ফোনৰ প্ৰচেছটো মই এতিয়া টেবলেট স্ক্ৰীণত দেখাই দিলোঁ। গতিকে এতিয়া মই মোবাইল স্ক্ৰীণত কামটো কৰি দেখাম কেনেকৈ হয়, ঠিক আছে। এতিয়া গতিকে নেক্সট প্ৰচেছটো মোবাইল ফোনত তোমালোকে প্লে ষ্ট'ৰত গৈ যিটো পিগ' বাই ফাইণ্ড কাইণ্ডছ এইটো তুমি গাৰ্লফ্ৰেণ্ডৰ মোবাইলত ইনষ্টল কৰিব লাগিব। আৰু সিটো এপছ তোমাৰ যিটো এপছ মই অলপ আগত ইনষ্টল কৰি দেখাই দিলোঁ, মই তোমালোকক দেখাই দিছোঁ। আকৌ নেক্সট এপছ মই দেখাই দিছোঁ। এপছটো যিটো এপছ দেখিছা ফাইণ্ড মাই কাইণ্ডছ বুলি যিটো এপছ আছে, এই এপছটো সেইটো তোমাৰ মোবাইলত ইনষ্টল দিব লাগিব। তাৰপিছত এই যিটো এপছ আছে সেইটো গাৰ্লফ্ৰেণ্ডৰ মোবাইলত বা তুমি যাৰ মোবাইলত তেনেকুৱা কৰিব বিচাৰিছা তেওঁৰ মোবাইলটোত ইনষ্টল দিব লাগিব, আৰু যাতে এই কামটো বেয়া কামত ইউজ নকৰা। তাৰপিছত এইটো যেতিয়া অ'পেন কৰিবা, অ'পেন কৰাৰ পিছত যিটো কোড আছে, যিটো কোড মাৰিব দেখাই আছে ন, যিটো কোড মাৰিব দেখাই আছে, সেই কোডটো যে দেখিছা তোমালোকে, ইয়াত যে এটা কোড আছে, এই কোডটো যে দেখিছা, যিটো কোড, সেই কোডটো এই যিটো মোবাইল স্ক্ৰীণত মই যিটো এপ ইনষ্টল দিলোঁ, সেই এপছটোত তোমালোকে মাৰি দিব লাগিব। এতিয়া মই মাৰি দেখাই দিছোঁ। ৱেইট, 9N3WR 9N মাৰি দিয়াৰ লগে লগে এনেকৈ এটা কাইণ্ড এজ বুলি এনেকৈ আহিব। আহিলে যিকোনো এটা এজ দি দিয়ক, 15 এজ হৈ গ'ল, একচেপ্টেড এনেকৈ মাৰি দিলা, এগ্ৰী হৈ গ'ল। এগ্ৰীৰ পিছত এনেকৈ এইটো কোডটো আহিলে, এনেকৈ ঘূৰিব। তাৰপিছত ৱেইট কৰা, এনেকৈ আহিব পিগ' ইউজ ডিভাইচ লোকেশ্যন, অ'কে কৰি দিবা। বা গাৰ্লফ্ৰেণ্ডৰ মোবাইলত ৱাইল্ড লাইফ ইউজিং এপ ছেটিংছত গৈ এনেকৈ অহাৰ পিছত ইয়াত এটা আহিব অন কেমেৰা ডিছপ্লে এলাউবিলাক কৰি দিবা। পাৰ্মিশ্যন লাগিব, পাৰ্মিশ্যনত গৈ মাইক্ৰফোন গৈ যায় এলাউ কৰি দিবা। তাৰপিছত ফিজিকেল এক্টিভিটি এলাউ কৰি দিবা। এলাউ কৰি দিয়াৰ পিছত এলাউ বেটেৰী এলাউ কল এলাউ পিকৰ যিটো এপছ আহিব ন, সেইটো এলাউ কৰি দিবা। এলাউ হৈ গ'ল, ছেট কৰি দিবা। অ'পেন ছেটিংছ আহিব, এনেকৈ আহিব। পিকৰ এপছটো আহিব, প্ৰাইভেট এক্সেছটো দি দিবা। দি দিয়াৰ লগে লগে নেক্সট কৰি দিবা। নেক্সট এনেকৈ আহি যাব। এপছটো ধুনীয়াকৈ তোমালোকে এনেকৈ কৰি মেলি ছেটআপ কৰিব গাৰ্লফ্ৰেণ্ড মোবাইলত। এনেকৈ এপছ এনেকৈ ৰাখি দিবা। এনেকৈ কৰি মেলি যিটো এপছ থাকিব ন, সেই এপছটো ইয়াৰ পৰা লাহেকৈ এনেকৈ লুকুৱাই দিবা। লুকুৱাই মেলি এনেকৈ হোম স্ক্ৰীণত ক'ৰবাত চুপাই দিবা আৰু হেৰি কৰি দিবা। নেক্সট হ'ব ইয়াত হ'ব যিটো আমি হেৰি মাৰি দিলোঁ ন, মাৰি দিয়াৰ পিছত বেক মাৰি দিবা। বেক মাৰাৰ পিছত কেনেকৈ আছে এইটো এপছটো
ফাইণ্ড মাই কাইণ্ডছ গতিকে এইটো তোমালোকে ক্লিক কৰিলা তোমাৰ নিজৰ মোবাইলত এনেকৈ আহিব ইণ্টাৰফেচখন এইটো দেখাই গ'ল দেখিছা নাই মই তোমাক যিখিনি ছেটআপ কৰাৰ পিছত এনেকুৱা হৈ যাব গোটেইখিনি ক'ত আছে কি কৰে চাই থাকিব নেক্সট হ'ল ভইচ ৰেকৰ্ডিং এইটো ভইচ যিটো অপশ্যন আছে ভইচটো এইটো যিটো ভইচটো আছে ন সেই ভইচটো ক্লিক কৰিলা তুমি ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহিব ন এতিয়া লাইভ তুমি শুনি দিব পাৰিবা লাইভ শুনো ক্লিক কৰিলা ক্লিক কৰি দিয়াৰ লগে লগে মোৰ যিটো ভইচটো ডাবল হৈ আহিব চাবা এতিয়া মোৰ লাইভটো ডাবল হৈ আহিছে ডাবল হৈ আহি আছে সেইটো শুনা তুমি মাইকৰ ৱেবডাল থাকিব বেছি ওচৰত আছে যে দুইটা ফোন ওচৰত আছে কোনে তেনেকৈ আহিছে গতিকে মই ওচৰত কৈ শুনাই দিছোঁ চোৱা হেল্ল' 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 সেয়া গতিকে ঠিক আছে ষ্টপ কৰাৰ পিছত ষ্টপ কিমান মিনিট শুনিলোঁ 4 ছেকেণ্ড ইমান সময় তাৰপিছত বেক মাৰিব পৰা ক'ত গৈ আছে দিনটো লাইভ লোকেশ্যন ইয়াত গ'লে ভইচ ৰেকৰ্ডিং হ'ব ঠিক আছে তোমালোকে ইয়াত এই লোকেশ্যন আছে লোকেশ্যনত যদি যোৱা এই লোকেশ্যনত লাইভ লোকেশ্যন ইয়াত ওলাই থাকিব একদম লাইভ লোকেশ্যন চাই থাকিব পাৰিবা আশে পাশে চব কথা শিকিব পাৰিবা চাৰ্চ কৰিব পাৰিবা লোকেশ্যন ছিগনেল এপ্লিকেশ্যন ষ্টেটাছ এক্টিভিটি ক'ত কিমান সময় হেৰি গৈ আছিলে চব চাই থাকিব পাৰিবা তোমালোকে ঠিক আছে সম্পূৰ্ণকৈ তোমালোকক মই প্ৰচেছ দুটা ধুনীয়াকৈ দেখাই দিছোঁ তোমালোকে ধুনীয়াকৈ চাই লোৱা আৰু চাই লোৱাৰ পিছত ধুনীয়াকৈ প্ৰচেছটো কেনেকৈ কৰিলোঁ মই ধুনীয়াকৈ তোমালোকে এণ্ড্ৰইড ফোনত কৰি ল'বা আৰু এটা কথা এইখিনিতে এটা কথা কৈ দিওঁ যে তোমালোকে এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ পিছত তুমি সেই এপছটো হাইড কৰি দিব লাগিব তাৰপৰা যদি গাৰ্লফ্ৰেণ্ডৰ মোবাইলটো তুমি নিজে খুজি ল'বা এনেই জোৰ জবস্তি কৰি নল'বা কিন্তু খুজি লোৱাৰ পিছত এপছটো যদি সেইটো কৰিব নোৱাৰে নিদিয়ে তেতিয়াহ'লে জিমেইলৰ পাছৱৰ্ডটো তোমালোকে খুজি ল'বা খুজি লোৱাৰ পিছত ফাইণ্ড মাই ডিভাইচ বুলি এটা এপছ আছে সেই এপছটো আনি ল'বা তাত ধুনীয়াকৈ যদি গাৰ্লফ্ৰেণ্ডৰ ডাটা অন থাকে তেতিয়াহ'লে লোকেশ্যনটো তোমালোকে চাব পাৰিবা কিন্তু মই এতিয়া নেক্সট যিটো এপ্লিকেশ্যনৰ কথা কৈছোঁ ন সেইটো এপ্লিকেশ্যনত তুমি চব কৰিব পাৰিবা ক'ত গৈ আছে কি কৰি আছে লাইভ লোকেশ্যন চাই থাকিব পাৰিবা ঠিক আছে যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে